Hello friends, মই কিতাশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ আসামিজ ফিটটকত স্বাগতম জনাইছো। আজি আসলতে মই এটা নতুন চেষ্টা কৰি চাওঁ বুলি ভাবিলো। মই অলপ ঘৰৰ পৰা বাহিৰত আছো আৰু এটা নতুন চেষ্টা মানে মই আপোনালোকৰ কাৰণে এটা আনএডিটেড ভিডিও আগবঢ়াওঁ বুলি ভাবিছো। আসলতে আজি ভিডিওটোত মই এগৰাকী ভণ্টি এটা মোক প্ৰশ্ন সুধিছিলে। সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈকে চেষ্টা কৰিম। ভণ্টি গৰাকী আসলতে সুধিছিলে যে পিচিঅডি ডায়েটত ডালিয়া ৰাখিব পাৰিবনে নোৱাৰে। কেইদিনমান আগতে মই এটা ভিডিও মোৰ চেনেলত আপলোড কৰিছিলো পিচিঅডি ডায়েটৰ ওপৰত আৰু সেই ভিডিওটোত আসলতে মই ডালিয়াৰ কথা একেবাৰে উল্লেখ নকৰিলো। আজি সেই ভণ্টিগৰাকীৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে মই ভাবিলো এইদৰে এটা ভিডিওকে বনাই চাওঁ, আনএডিটেড ভিডিও দিবলৈ চেষ্টা কৰি চাওঁ। আপোনালোকে পিচিঅডি ডায়েটত বা ৱেট লছৰ ডায়েটত আপোনালোকে ডালিয়াটো নিশ্চয়কৈ ৰাখিব পাৰে। ডালিয়াটো ঘেঁহুৰ পৰা বনোৱা এটা বস্তু। এইটোত কমপ্লেক্স কাৰ্বহাইড্ৰেট থাকে, লগতে ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে আৰু ফাইবাৰ থাকে। ফাইবাৰ বিশেষকৈ বেছি থকাৰ কাৰণে ডালিয়া খোৱাৰ লগে লগে আমাৰ পেটটো একদম ভৰি যোৱা যেন অনুভৱ হয় আৰু বহুত সময়লৈকে আমাৰ ভোক নলগাকৈ থাকে। সেইদৰে ডালিয়াই আমাৰ ৱেট লছত সহায় কৰিব পাৰে। ইয়াৰ লগতে ডালিয়াত ভিটামিন বি থাকে আৰু একেবাৰে কম পৰিমাণে কেলৰি থাকে। এইখিনিতে উল্লেখ কৰিব লাগিব ডালিয়াৰ যিটো গ্লাইচেমিক ইণ্ডেক্স হয় সেইটো বহুত কম। গ্লাইচেমিক ইণ্ডেক্স যদি কি বুলি ক'বলৈ যাওঁ এনেকুৱা ধৰণৰ হ'ব, কিছুমান খাদ্য আমাৰ দেহত গৈ হজম হ'বৰ কাৰণে অতি কম সময়ৰ প্ৰয়োজন হয়, আনহাতে কিছুমান খাদ্য হজম হ'বৰ কাৰণে অকণমান বেছি সময়ৰ প্ৰয়োজন হয়। এতিয়া যিবিলাক খাদ্য সোনকালে হজম হ'ব পাৰে আমাৰ দেহত গৈ, তেনেকুৱা ধৰণৰ খাদ্যবিলাকৰ গ্লাইচেমিক ইণ্ডেক্সটো আচলতে বেছি থাকে আৰু তেনেধৰণৰ খাদ্যবিলাকে আমাৰ দেহত ব্লাড চুগাৰৰ পৰিমাণটো বঢ়াই দিয়ে বা বেছি কৰি দিয়ে। আনহাতে যিবিলাক খাদ্য হজম হ'বৰ কাৰণে অকণমান বেছি সময়ৰ প্ৰয়োজন হয়, তেনেকুৱা ধৰণৰ খাদ্যবিলাকৰ গ্লাইচেমিক ইণ্ডেক্সটো কম থাকে আৰু তেনেধৰণৰ খাদ্যবিলাকে আমাৰ দেহৰ ব্লাড চুগাৰ লেভেলটো কমাই ৰখাত সহায় কৰে। এতিয়া যিহেতু ডালিয়াৰ গ্লাইচেমিক ইণ্ডেক্সটো কম, ই আমাৰ দেহত গৈ হজম হ'বৰ কাৰণে অকণমান বেছি সময়ৰ প্ৰয়োজন হয় আৰু ই আমাৰ দেহত ব্লাড চুগাৰৰ পৰিমাণটো কমাই ৰখাত সহায় কৰে। আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো যে ডালিয়াত থকা কেলৰি পৰিমাণো বহুত কম। তেনেধৰণে ডালিয়াই আমাৰ ৱেট লছত সহায় কৰিব পাৰে। আপোনালোকে ধৰক ডালিয়াটো কেতিয়াবা আপোনালোকৰ ব্ৰেকফাষ্টত ৰাখিব পাৰে, কেতিয়াবা ধৰক অকণমান নিমখীয়াকৈ বনাই খালে ভেজিটেবল মিক্স কৰি তেনেধৰণে খাব পাৰে, আৰু কেতিয়াবা ধৰক ডালিয়াটো অকণমান মিঠাকৈ বনাই খালে গাখীৰ মিক্স কৰি। মিঠা বুলি কওঁতে ইয়াতে কিন্তু আপোনালোকে চেনিটো এভইড কৰিবলৈ চাব, যিটো আমাৰ ঘৰবিলাকত সাধাৰণতে থাকে, হোৱাইট চেনি, যোনটো পলিচ চেনি থাকে সেইটো এভইড কৰিবলৈ চাব। তাৰ সলনি আপোনালোকে জেগেৰী পাউডাৰ মিক্স কৰি অকণমান গাখীৰৰ লগত মিঠাকৈ ডালিয়াটো কেতিয়াবা বনাই খাব পাৰে। তেন্তে নিশ্চয় গম পাইছে যে ডালিয়াটো আপোনালোকে আপোনালোকৰ পিচিঅডি বা পিচিঅএছৰ ডায়েটত লগতে ৱেট লছৰ ডায়েটত আপোনালোকে ৰাখিব পাৰে। ওটছে যিদৰে আমাৰ ৱেট লছত সহায় কৰিব পাৰে, পিচিঅডি ডায়েটৰ কাৰণে ওটছ যিদৰে এটা ভাল বস্তু, ঠিক তেনেদৰে আপোনালোকে ডায়েটো এটা খুব ধুনীয়া ফুড আইটেম আপোনালোকৰ ৱেট লছৰ কাৰণে, আপোনালোকৰ পিচিঅডি সমস্যাৰ কাৰণে। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় আজি ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিব। বিশেষকৈ যিগৰাকী ভণ্টিয়ে মোক আজি প্ৰশ্নটো কৰিছিলে, তেওঁ নিশ্চয় তেওঁৰ প্ৰশ্নটোৰ উত্তৰ পাই গৈছে। লগতে মোৰ চেনেলৰ আন যিসকল ভিউৱাৰ আছে তেওঁলোকে নিশ্চয় আজি ভিডিঅ'টোৰ যোগেদি যথেষ্টখিনি উপকৃত হ'ব পাৰিব। আজি একেবাৰে নতুন এটা চেষ্টা কৰিলোঁ আনএডিটেড এটা ভিডিঅ' আগবঢ়াবৰ কাৰণে, বাহিৰত আছোঁ কাৰণে, কিন্তু ভিডিঅ' এটা দিবলৈ মন গৈ আছিলে। যদি মোৰ এই চেষ্টাটো আপোনালোকে ভাল পাইছে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত, ফেমিলি মেম্বাৰ্ছৰ লগত। আৰু যদি আপোনালোকে আজি চেনেলটো মোৰ নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' চাই থকাৰ কাৰণে। লগতে আপোনালোকে নটিফিকেশ্যনৰ বেলটো অন কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। ষ্টে ছেফ, ষ্টে হেল্ডি এণ্ড বি পজিটিভ। বাই বাই।